হে গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল হ'ব আৰু আমি এতিয়া বৰ্তমান ওলালোঁ কামলৈ বুলি আমি মানে ক'ত যাম কি কাম কৰিম আপোনালোকক চবকে গোটেইখিনি দেখাম গোটেই ডিটেইলছকৈ ধুনীয়াকৈ বুজাই দেখাম আৰু এইটো হৈছে আমাৰ বিকিদা গাড়ী চলাব আৰু এজন আছে আমাৰ অংকুবিতাৰ ভিতৰত বহি আছে গাড়ীৰ ভিতৰত তো আমি দুজন যাম লেবাৰ হিচাপত তো এতিয়া প্ৰথম আমি যাম লংকা গুদামলৈ তাৰপিছত আমি গাড়ীখন লোড কৰিম লোড কৰাৰ পিছত ক'ত যাম আৰু ক'ত কেনেকৈ কি দিমগৈ বস্তুখিনি আপোনালোকক দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল আৰু আমাৰ কাকিৰ এজন ইউটিউবাৰ এইজন ইনস্পিৰেশ্যন তেওঁৰ ঘৰটো হৈছে এইটো বন্ধুসকল বতৰটো ইমান এটা ঠিক দেখা নাই কাৰণ বৰষুণটো আহিব পাৰে কালিও আহিছে আজিও আহিব পাৰে তো সেই গতিকে আমি অকণমান চাই বুজি চলিব লাগিব বাৰু যি কি নহওক এতিয়া আমি এটা ল'লোঁ শিখৰ মানেতো জানেই আৰু ডেকালৰ বাবে কিমান এটা ইম্পৰ্টেণ্ট বস্তু সেই গতিকে এটা লৈ ল'লোঁ তিনিজনে অলপ চুবাই গৈ থাকিম বন্ধুসকল আমি এতিয়া বৰ্তমান আহি মাৰ্কেটিঙৰ পৰা এতিয়া লামডিং যোৱা হাইৱেটো উঠিলোঁ তো হাইৱেটো উঠিবলৈ মানে আমি ইফালে অলপমান আগলৈ গৈ ফৰেষ্ট গেটৰ ওচৰতে আমাৰ গুদামটো আছে সেই গুদামলৈ যাব লাগিব তাৰ আগতে আমি গাড়ীত তেল ভৰাম গাড়ীত তেলো নাই তো আপোনালোকেও চাই থাকক ব'লক আগুৱাই যাওঁ তো বন্ধুসকল আমি এতিয়া বৰ্তমান আহি পালোঁহি পেট্ৰল পাম্প এইটো হৈছে পেট্ৰল পাম্প এইটো ভাৰত পেট্ৰল পাম্প তো ইয়াত আমি এতিয়া তেল ভৰাম তো তেল কিমান ভৰাম তাৰপিছত যাম গুদামত গৈ পেলাই আকৌ আমাৰ মাল লোড কৰিম তো বন্ধুসকল আমাৰ পেট্ৰল ভৰোৱা হৈ গ'ল ইয়াত আমি ভৰালোঁ 1530 টকা আমাৰ এতিয়া চব ৰেডি হৈ গ'ল বন্ধুসকল আমি এতিয়া তেল ভৰাই আকৌ এতিয়া হাইৱেত উঠিলোঁ হাইৱেত মানে এতিয়া বেছি দূৰ যাব নালাগে জাষ্ট ইয়াৰ পৰা অলপমান 100 মিটাৰ গ'লে আমাৰ গুদামটো পাম গুদামত গৈ পেলাই আমি প্ৰথমতে আমাৰ মালবোৰ লোড কৰি ল'ম তো সেইখিনিও দেখাম আপোনালোকক চাই থাকক ব'লক এতিয়া পহিলা আমি গুদামত যাওঁ বন্ধুসকল আমি এতিয়া গুদাম পাই গ'লোহি এইটো আমাৰ গুদাম তো গাড়ীখন আহি গৈ আমি পালোহি এতিয়া গাড়ীখন বেক কৰি ধুনীয়াকৈ গুদামত লগাম তাৰপিছত মালবোৰ লোড দিম ব'লক বন্ধুসকল গাড়ীখন এনেকৈ বেক কৰি আনি আমি গুদামত লগাই ল'লোঁ এতিয়া আমাৰ মেইন কষ্ট কামখিনি আপোনালোকে দেখা পাব আমি দিনটোত কি ষ্ট্ৰাগল কৰোঁ কেনেকুৱা কি কষ্ট কাম কৰোঁ এতিয়া হৈছে এইটো গুদাম আমাৰ এজন হৈছে আমাৰ গুদাম মেইন আৰু ইয়াৰ হৈছে এইবিলাক বস্তা ইয়াৰ হৈছে আমাৰ ব্ৰইলাৰ দানা তো এইবোৰ হৈছে আমাৰ ব্ৰইলাৰ দানা ঠিক আছে তো এইবিলাক আমাৰ এতিয়া এটা এটাকৈ আমাৰ আকৌ গাড়ীত লোড হ'ব ইয়াত আমাৰ গাড়ীখনত লোড কৰিম আমি হিচাপত কিমান বস্তা লোড কৰিব লাগে সেই গতিকে আমি এই বস্তাবোৰ আমি লোড কৰিম লোড কৰাৰ পিছত আমি ফাৰ্মবোৰলৈ যাম ব্ৰইলাৰ ফাৰ্মবোৰত কেনেকৈ ক'ত কিমান বস্তা দিব লাগে দিমগৈ তো সেইবোৰকে আপোনালোকক গোটেইখিনি ডিটেইলছত দেখাম আপোনালোকে আশা কৰোঁ গোটেই ভিডিঅ'টোত চাই ভাল পাব বন্ধুসকল গাড়ীখন লগোৱাৰ পাছতে দেখিছে বৰষুণটো আহি গ'ল গোটেইখন ভিজি গ'ল এতিয়া আকৌ গাড়ীখন ধুনীয়াকৈ মুচি কাচি লৈ চাফা কৰাৰ পিছত আমি লোড কৰিম তো বন্ধুসকল এতিয়া আমাৰ মেইন যুদ্ধখন ষ্টাৰ্ট হ'ব এয়া আমাৰ টিমটো ইয়াৰ ৰেডি হৈ গ'ল গামোচা বান্ধি মানে এতিয়া আমি ষ্টাৰ্ট কৰিম বস্তা উঠাবলৈ গাড়ীত লোড দিম তো চাই থাকক কেনেকৈ লোড দি আছোঁ আমি তো বন্ধুসকল আমাৰ এই গাড়ী লোড হৈ গ'ল এতিয়া পূৰা বান্ধি কুন্ধি ল'লোঁ দেখিছে পূৰা ব্ৰইলাৰ দানা বস্তা পূৰা লোড কৰি লৈছোঁ এতিয়া আমি যাম য'ত আমাক দিবলৈ দিছে তো সেইখিনি আমাৰ ইয়াত চালান দিছে সেই গতিকে আমি চাই এখনকৈ দি যাম গোটেইকেইখন চাই আমি দি যাম ব'লক আপোনালোককো দেখাম তো বন্ধুসকল আমি আহি পেলাই এতিয়া বৰ্তমান যোৰাপুখুৰী পালোহি এতিয়া যোৰাপুখুৰীৰ পৰা এইফালে এইটো চাওক এই দুটা হৈছে যোৰাপুখুৰী এতিয়া আমি এইফালে চিধা যাম হোজাই টাউনৰ পৰা আমি সোমাই যাম তাৰপিছত হোজাই টাউনৰ পৰা আমি সোমাই যাব লাগিব এইফালে আমাৰ দিবলগীয়া জেগা আছে তাতে যাম চাই থাকক ভিডিঅ'টো বন্ধুসকল আমি এতিয়া বৰ্তমান মানে হোজাই টাউনত নোসোমালোঁ কাৰণ এইফালে আমাৰ হোজাই টাউনৰ বাহিৰৰ চাইডে এটা চাইডে মানে এখন ফাৰ্মত দিবলগীয়া আছিলে সেইখনত দিবলৈ কাৰণে আমি এইফালে বাহিৰৰ ফালে সোমাই গুচি আহিলোঁ আৰু বৰষুণটো অকস্মাত আহি গ'ল সেই গতিকে আমি ভিডিঅ' বনাব নোৱাৰিলোঁ এতিয়া আমি এখন ফাৰ্মত দি পেলাই আৰু গৈ আছোঁ এতিয়া টুমপ্ৰেং বুলি কোৱা জেগা এটা কাৰ্বি আংলং আমি তাত যাম এতিয়া চাই থাকক ভিডিঅ'টো আপোনালোকেও বন্ধুসকল পৰিৱেশটো চাওক ইমান ধুনীয়া নেচাৰ আৰু এইফালে বতৰটো একদম মানে ইমান ধুনীয়া নহয় ঠাণ্ডা বতৰ বহুত ধুনীয়া লাগিছে দেখিবলৈ আমি এতিয়া বৰ্তমান এতিয়া টুমপ্ৰেং ৰোড মানে হোজাইৰ পৰা গৈ আছোঁ ৰাস্তাতে মানে ধুনীয়া পৰিৱেশবোৰ দেখি মানে ভাল লাগে আৰু আপোনালোককো দেখাইছোঁ চাওক
নমস্কাৰ বন্ধুসকল, বৰ্তমান এতিয়া আমি পালোহি টুমপ্ৰেং গেটেই আৰু প্ৰায় এখন টুমপ্ৰেং গেটৰ আগত নদী এখন আছে। নদীখন আমি ক্ৰছ কৰিম এতিয়া। এইফালে গোটেই জেগাবিলাকত আপোনালোকে দেখিব পাইছে মানে বানপানী হৈ পূৰা ৰাস্তাৰ কাষলৈকে পানী আহি পেলাই গোটেই মানে ভাঙি চিঙি থৈ দিছে। তো এতিয়া আমি নদীখন পাৰ কৰিম। নদীখন দেখা পাইছোঁ আপোনালোকে, আছে টুমপ্ৰেং গেটৰ ওচৰত নদীখন। এই কেইদিনমানৰ আগত ইয়াত মানে ইয়ালৈকে পানী আছিলে, একদম ইয়ালৈকে আছিলে পানী মানে, কাৰণ বৰষুণ যেতিয়া পৰিছিলে বানপানী হৈছিলে, ইয়ালৈকে পানী আহিছিলে। এতিয়া গৈ পেলাই সেই তল পালে গ'ল, বহুত কমিলে এতিয়া। আৰু বহুত পানী আছে। এখন দলংখন চাওক, কেৱল এখন গাড়ীহে অহা যোৱা কৰিব পাৰি, ক্ৰছ নহয় মানে ইয়াত। তো বন্ধুসকল, এয়া আমি টুমপ্ৰেং গেট পালোহি এতিয়া। এখন দেখিব পাইছে টুমপ্ৰেং গেট। ইয়াত এতিয়া আমি প্ৰথম টিকেট কৰিব লাগিব 100 টকা, তেতিয়া আমাক গাড়ীখন ভিতৰলৈ যাব দিব। তো আমি গাড়ীখন চাইড কৰি পেলাই আমি এটা টিকেট লৈ আহোঁ। তো বন্ধুসকল, আমি এতিয়া টুমপ্ৰেং এণ্ট্ৰি কৰি ল'লোঁ। এখন গেট পাছ ল'লোঁ আমি 100 টকা দি পেলাই। কাৰ্বি আংলং এতিয়া আমাৰ ৱেলকাম টু কাৰ্বি আংলং হ'ব ইয়াৰ পৰা। তো এইখনৰ দাম 100 টকা ল'লে গেট পাছটো। তো এতিয়া যি কি নহওক, আমি এখন হোটেলত অলপ নাস্তা চাস্তা কৰি লওঁ নে কি কোৱা গাইজ? নাই নকওঁ, পইচা নাই হয় ন? তো এইখিনিতে এইখিনিতে এখন হোটেল আছে, ইয়াতে সোমাই লওঁ, গাড়ীখন ছাইডত পাৰ্ক কৰি দিয়া। তো বন্ধুসকল, আমি এতিয়া বৰ্তমান আহি বৰ্তমান এতিয়া পালোহি আমাৰ যিখন ফাৰ্মত নমাবলগীয়া আছিলে। তো প্ৰথম ফাৰ্মখন পাইছোঁহি, এইখনে ফাৰ্ম হয়। এইফালে সোমাই যায়। ৰাস্তাৰ মানে কণ্ডিশ্যনটো বহুত বেয়া, তথাপিও আমি চাই লওঁ ৰ'বক। তো ইয়াৰ মানে ৰাস্তাটো ইমান এটা ঠিক নাই, তথাপিও কাৰণ ইমান ৰাস্তাৰ পৰা বস্তাখিনি বুকি নিয়াটো অসম্ভৱ। তো গাড়ীখনে সোমাব লাগিব। বাৰু গেটখন খুলি লওঁ পহিলা, সেইখনে ফাৰ্মখন হয়। বন্ধুসকল, গাড়ীখন সোমোৱাই আনিছে বাৰু, চাওকচোন বাৰু কেনেকুৱা অৱস্থা এই বোকাত, কেনেবাকৈ ফচিলে মানে শেষ আৰু গ'লেই হ'ল আৰু এতিয়া ইয়াত গাড়ীখনৰ নাচনটো ভাল লাগিব ৰ'ব। একদম বঢ়িয়া। বন্ধুসকল, গাড়ীখন সোমালে বাৰু। এতিয়া এইখিনিত আকৌ এতিয়া বেগ যা হয়নে নহয় বা তো বন্ধুসকল, আমি এতিয়া আহি পেলাই ফাৰ্মখন পালোহি। এইখন ফাৰ্ম, আৰু ফাৰ্মৰ কাষতে আমাৰ গাড়ীখন লগাই দিলোঁ। এতিয়া ইয়াত এইখন ফাৰ্মত কিমান বেগ দানা নমাবলগীয়া আছে নমাই পেলাই আকৌ যাম নেক্সট ফাৰ্মখনত, তাতো কিমান নমাব আছে তাতো নমামগৈ। বন্ধুসকল, ফাৰ্মখন হৈছে এইখন ফাৰ্মখন হৈছে চাং ফাৰ্ম, মাটিত নহয়। এইবোৰ দেখিছে ব্ৰইলাৰ, এতিয়া দানা পানী ধুনীয়াকৈ খাই আছে। তো এতিয়া আমি ইয়াত দানাখিনি ধুনীয়াকৈ নমাম আৰু যামগৈ। আমাৰ ইয়াত আৰু কাম নাই, দানাখিনি থ'বলৈ আহিছোঁ। তো এইফালেও ইয়াতো জেগা আছে, ইয়াত হয়তো তেওঁলোকে এতিয়া ৰখা নাই চাগে সৰু কাৰণে, ডাঙৰ হ'লে হয়তো ইয়ালৈ পোৱালিখিনি আনিব চাগে। বন্ধুসকল, মোটামুটি ইয়াত বস্তুবিলাক নমাই আনলোডিং হৈয়ে গ'ল। বন্ধুসকল, গাড়ীখন ওলাবই নোখোজে, ইয়াত দেখিছেনে? বন্ধুসকল, গাড়ীখনৰ অৱস্থা চাওক, গাত একদম পূৰা বোকাই ভৰ্তি কৰি থৈ গৈছে। তো বন্ধুসকল, আমাৰ এতিয়া বৰ্তমান আজি দিনটোৰ কাম শেষেই হ'ল। এতিয়া গাড়ী খালী হৈ গ'ল পূৰা। গাড়ী খালী হৈ গ'ল গাইছ, গাড়ী পূৰা খালী কৰি দিলোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ট্ৰিপ আৰু এটা আছিলে, কিন্তু আজি আৰু নামাৰোঁ, কিয়নো আমাৰ অলৰেডি লেট হৈ গ'ল। গাড়ীখন বহুত ফচি গৈছিলে, বহুত কষ্ট খাইছোঁ আজি। সেইকাৰণে আন্ধাৰো হৈ আহিলে, বৰষুণৰ বতৰটো ইমান ভাল নহয় জানে। এতিয়া আমি কাৰ্বি আংলঙত আছোঁ। ইয়াৰ পৰা ঘৰ গৈ পাওঁতে মিনিমাম আমাক 1.5 ঘণ্টা সময় লাগিব। গৈ আকৌ লোড কৰি যোৱালে ৰাতি 12 বাজিব। গতিকে আজিলৈ আমি সামৰি দিলোঁ। কালি আকৌ আপোনালোকে নেক্সট নতুন অন্য এটা ব্লগত আপোনালোকে দেখা পাব। কালি য'ত ট্ৰিপটো আমি লৈ যাম, ক'ত ফাৰ্মত দিওঁ। আজি ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত একদম শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। বাৰু যি কি নহওক গাইছ, আজিলৈ ভিডিঅ'টো আমি ইমানতে অন্ত পেলালোঁ, ইমানতে ভিডিঅ'টো সামৰিলোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আকৌ লগ পাম কালি অন্য এটা ব্লগত। তেতিয়ালৈকে বাই বাই।